আপোনালোকে হয়তো জানে আমাৰ পৃথিৱীৰ আটাইতকৈ অদ্ভুত তথা আচৰিত দেশখন হৈছে চীন আৰু আজি আমি আলোচনা কৰিম চীনৰ তেনে কিছুমান আচৰিত তথা অদ্ভুত কথাৰ ফেক্ট নম্বৰ 1 চীন দেশত হোৱা আত্মহত্যাৰ ঘটনাৰ পৰিমাণ ইমান বেছি যে ইয়াৰ চৰকাৰে নদীসমূহৰ পৰা মৰা শৱ উদ্ধাৰ কৰিবলৈ শ্ৰমিক নিয়োগ কৰিবলগীয়া হয় ফেক্ট নম্বৰ 2 চীন দেশ পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হোৱাৰ উপৰিও ইয়াত প্ৰদূষণৰ পৰিমাণ ইমানেই বেছি যে ইয়াত প্ৰদূষণৰ ফলত প্ৰতিদিনে প্ৰায় 4000 জন ব্যক্তিৰ মৃত্যু হয় ফেক্ট নম্বৰ 3 চীনত মেকুৰীৰ আঞ্জা আটাইতকৈ প্ৰিয় আৰু ইয়াক তৈয়াৰ কৰিবলৈ প্ৰত্যেক বছৰে প্ৰায় 40 লাখ মেকুৰীক হত্যা কৰা হয় ফেক্ট নম্বৰ 4 চীনত সৈন্যসকলে যাতে নিজৰ মূৰটো পোনকৈ ৰাখে তাৰ বাবে প্ৰশিক্ষণ দিয়াৰ সময়তে তেওঁলোকৰ চুলাৰ কলাৰত আলপিন লগাই দিয়া হয় ফেক্ট নম্বৰ 5 ট্ৰেফিক জামৰ ক্ষেত্ৰতো চীন পিছ পৰি থকা নাই 2010 চনত চীনৰ সাংঘাই নামৰ ঠাইত পৃথিৱীৰ সৰ্ববৃহৎ ট্ৰেফিক জাম হৈছিল আৰু এই ট্ৰেফিক জাম প্ৰায় 100 কিলোমিটাৰলৈকে বিস্তাৰিত হৈ আছিল আৰু এই জাম শেষ হ'বলৈ প্ৰায় 12 দিন সময়ৰ প্ৰয়োজন হৈছিল ফেক্ট নম্বৰ 6 চীনৰ বোৰ্ডিং স্কুলসমূহত থকা ল'ৰা ছোৱালীয়ে ৰাতি শৌচাগাৰত শৌচ কৰিবলৈ যাব নোৱাৰে তাৰোপৰি পেচাব কৰাৰ ক্ষেত্ৰতো কিছুমান সময় নিৰ্ধাৰিত কৰা থাকে আৰু এই সময় অনুসৰি তেওঁলোকে পেচাব কৰিবলৈ যাব লাগে এই নিয়ম উলংঘা কৰাজনক উপযুক্ত শাস্তি দিয়াৰ উপৰিও তেওঁলোকৰ অভিভাৱকসকলৰ পৰা জৰিমনা লোৱা হয় ফেক্ট নম্বৰ 7 চীনত গাৰ্লফ্ৰেণ্ড ভাড়াত পোৱা যায় চীনত ল'ৰাৰ জনসংখ্যা অনুপাতে ছোৱালীৰ জনসংখ্যা কম হোৱাৰ বাবে চীনা চৰকাৰে এনে ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে বুলি কোৱা হয় এই ভাড়াত লোৱা গাৰ্লফ্ৰেণ্ড কেৱল মনৰ সুখ দুখৰ কথা পাতিবলৈহে ইয়াৰ বিপৰীতে ছোৱালীজনীৰ লগত যদি কোনো ব্যক্তিয়ে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰে তেন্তে ল'ৰাজনক চীনৰ চৰকাৰে কঠোৰ শাস্তি প্ৰদান কৰে কেনে পালে এই ইনফৰমেশ্যনখিনি কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব